নমস্কাৰ বন্ধুসকল, মই ধন শইকীয়া। আজিৰ ব্লগত আপোনালোকলৈ সুখবৰ জনাব আহিছো। অহা 16 আগষ্ট তাৰিখে গাইনদী মিলনপুৰত আৰম্ভ হ'ব শনিবৰীয়া সপ্তাহী বজাৰ। আহকচোন বন্ধুসকল, এই নতুন পৰম্পৰা একেলগেই আৰম্ভ কৰোঁ। এইখিনিতেই সাজি উঠিব আমাৰ নতুন বজাৰ, য'ত প্ৰতিটো শনিবাৰে গাঁওখন ৰঙিল মেলাত দেখা যাব। উপেন্দ্ৰ লাগি আছে। বজাৰ কাপত লাগি আছে ন ৰাইজে। বজাৰ হ'ব বুলি কেনেকুৱা লাগিছে অনুভৱ? ভাল লাগিছে। ভাল লাগিছে ন? ভাল লাগিছে, একদম বহুত ভাল। ভৰিত যদিও দুখ পোৱা আছে, তথাপিতো কাম কৰিবলৈ আহিছে মনৰ আৱেগত। গাইনদী মিলনপুৰত বজাৰ হ'ব বুলি। বজাৰ আৰম্ভ হোৱাত গাঁওবাসীৰ আনন্দৰ অন্ত নাই। কৃষকৰ পৰা সৰু ব্যৱসায়ী সকলোৰে বাবে এক নতুন সুযোগ। এই বজাৰত গাঁওবাসীয়ে নিজৰ খেতিৰ উৎপাদন, হাতৰ কামৰ সামগ্ৰী আৰু স্থায়ী পদাৰ্থ বিক্ৰী কৰিব পাৰিব। ইয়াৰ ফলত গঢ়ি উঠিব স্থানীয় অৰ্থনীতি আৰু ঐক্যৰ বন্ধন। স্থানীয়ক সমৰ্থন কৰক, গাঁৱক সমৰ্থন কৰক। ব্লগ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেখা হ'ম পৰৱৰ্তী ব্লগত। কেনেকুৱা লাগিল ভিডিঅ'টো? মনৰ পৰা যদি ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ বাবে সদায় মোৰ অনুপ্ৰেৰণা উৎস হৈ থাকিব। হ'বলগীয়া ব্লগত আকৌ পুনৰ নতুন লগ পাম, নতুন কাহিনীয়ে। আজিলৈ ইমানে। জয় আই অসম।